সময় এই শব্দটোৰ লগত যেন বহুতৰ এক গভীৰ সম্বন্ধ আছে। এই সম্পৰ্ক বুজিবলৈ বহুত টান আৰু এই সম্পৰ্ক মোৰ লগতো তেনেই। আজি অক্টোবৰৰ 14 তাৰিখ আৰু আজি মোৰ বাৰ্থডে। এই বাৰ্থডেৰ শুভক্ষণত আপোনাক এটা মই কাহিনী ক'ব বিচাৰিছোঁ আৰু এই কাহিনীটো ক'ব গীতাৰ্থ আৰু সুনীতে আৰু আপোনাক বুজাব আচলতে সময় হয় কি আৰু সময়ৰ মূল্য কিমান। নমস্কাৰ, মই গীতাৰ্থ আৰু মই সুনীত। আমি দুইজন একেই কিন্তু বেলেগ বেলেগ। আজি আমি আপোনালোক সকলোকে বৰ্তমানৰ পৰ্যন্ত আমাৰ জীৱন কাহিনী কওঁ, গীতাৰ্থ আৰু সুনীতৰ জীৱন কাহিনী কওঁ। আপোনালোক শুনিব ৰেডি নে? তেন্তে আৰম্ভ কৰো আমি এই জীৱন কাহিনী। মই ইয়াতকে অলপ ভাল বেছি, গীতাৰ্থতকে মই অকমান ভাল। যেতিয়া সময়ে এক নতুন অধ্যায় লিখে তেতিয়া ইয়াৰ পুৰণি অধ্যায়বোৰ লাহে লাহে হেৰাই যায়। এই কাহিনীটো আৰম্ভ হৈছিল 2006 চনত। তেতিয়া মোৰ বয়স প্ৰায় এবছৰ, মানে মোৰ জন্ম 2005 চনৰ আজিৰ দিনটোত অৰ্থাৎ অক্টোবৰ 14 তাৰিখে হৈছিল। গীতাৰ্থ শব্দটোৰ অৰ্থ হৈছে ভাগৱত গীতাৰ অৰ্থ আৰু সুনীত শব্দটোৰ অৰ্থ হৈছে তেজ বা ৰক্ত। আজি এই দুয়োটা শব্দৰ আঁৰত লুকাই থকা মানুহজনৰ কাহিনী আপোনালোকক ক'ম। সেই দিনকেইটা বহুত ভাল আছিল যেতিয়া ককাই মোক নিজৰ কোলাত বহুৱাই লৈ সাধু কৈছিল আৰু এক নতুন কাহিনীৰ সৃষ্টি কৰিছিল। সেই বয়সততো আমাৰ উপলব্ধি হোৱা নাছিল, কিন্তু এতিয়া ভবা হয় যে আকৌ যদি সেই সময়বোৰ ঘূৰি আহিলেহেঁতেন কিমান যে ভাল হ'ল হয়। কিন্তু সময় গতিশীল আৰু সময়ে নতুন সময়ৰ লগে লগে এক নতুন অধ্যায় লিখি যায়। ককা আৰু আইতা এই শব্দ দুটা যেন বহুত বেছি মূল্যৱান। এওঁলোকৰ ইম্পেক্ট এনেকুৱাই বেছি যিমান আমাৰ মা দেউতাৰ থাকে। মা দেউতাৰ পিছত যদি কোনোবা আপোন মানুহ থাকে সেইকেইজন হৈছে ককা আৰু আইতা আৰু ককাৰো ইম্পেক্ট মোৰ লাইফত তেনেকুৱাই আছিল, বহুত বেছি, বহুত বেছি। তাৰ 6 বছৰ পিছত, তেতিয়া মোৰ বয়স প্ৰায় 7 বছৰ। তেতিয়া সম্পৰ্কৰ কথা বুজি পাবলৈ ধৰিছিলোঁ লাহে লাহে, কিন্তু জীৱনৰ সত্যৰ কথা তেতিয়াও মোৰ উপলব্ধি হোৱা নাছিল। আৰু সেই সময়ত নাছিল স্মাৰ্টফোন, আজিৰ দৰে স্মাৰ্টফোন আছিল যদিও বহুত কম সংখ্যক মানুহৰ লগতে সেই স্মাৰ্টফোন আছিল, কিন্তু আমি সেই স্মাৰ্টফোন ব্যৱহাৰ কৰিব পৰা নাছিলোঁ। তেতিয়া যি আমি খেলা খেলিছিলোঁ সেই খেলা যেন আজিকালি কোনোৱে নাজানে। আৰু সেই খেলবোৰ খেলি যি আনন্দ পাইছিলোঁ সেই আনন্দবোৰ ৰিয়েল আছিল। প্ৰকৃত বন্ধুৰ লগত কথা পতা, সময় কটোৱা এইবোৰ এক জীৱনৰ মধুময় সময় আৰু মধুময় স্মৃতি। এই স্মৃতিবোৰ যেন সাঁচি থ'ব লাগে আৰু এই স্মৃতিবোৰ যেতিয়া মনত পৰে নিজকে যেন বহুত সৌভাগ্য যেন লাগে। এনেকৈ জীৱনৰ ভাল ভাল সময়বোৰ পাৰ হৈ আছিল, কিন্তু আমি তেতিয়া উপলব্ধি কৰা নাছিলোঁ যে এইবোৰ সময়ে ভাল আছিল। আমি ভাবিছিলোঁ যে কেতিয়া আমি ডাঙৰ হওঁ আৰু আমি স্বাধীনভাৱে এই পৃথিৱীত ঘূৰিব পাৰোঁ, কিন্তু সেই সময়ে যে ভাল আছিল আমি তেতিয়া উপলব্ধি কৰিব পৰা নাছিলোঁ। এই জয়ৰ সুবাদত ৱেষ্ট ইণ্ডিজে প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে 149 ৰান কৰে। লাহে লাহে সেই সময়ত টিভিৰ প্ৰচাৰ বাঢ়িব ধৰিছিল আৰু ৰেডিঅ'ৰ সংখ্যা কমিব ধৰিছিল, কিন্তু হ'লেও তেতিয়াৰ মানুহৰ বাবে ৰেডিঅ'টো এক ইম'চন আছিল, যেনেকৈ আজি ফোন। আকৌ তাৰ 6 বছৰ পাছত, তেতিয়া 2018 চন আৰু মই তেতিয়া ক্লাছ 7ত পঢ়ি আছিলোঁ। লাহে লাহে জীৱনে নিজৰ ৰং দেখুৱাবলৈ আৰম্ভ কৰিছিল আৰু সেই বয়সত অলপ অলপ জীৱনৰ সত্যৰ কথা উপলব্ধিও হৈছিল।
কিন্তু তথাপিও যেনে সৰু মানুহৰ দৰে সৰু মন লৈ স্কুললৈ গৈছিলোঁ। এনেদৰে স্কুলৰ পৰা আহি আকৌ ক্ৰিকেট ফুটবল আদি খেলিব গৈছিলোঁ। এইবোৰ খেলাৰ মাজতে লুকাই আছিল আমাৰ তেতিয়াৰ সুখবোৰ। 4 বছৰ পিছত 2022 চন আহিল। সেই সময়ত যেন পৃথিৱীয়ে নতুনকৈ এক উশাহ ল'বলৈ চেষ্টা কৰিছিল, কাৰণ তাৰ আগত প্ৰায় 2 বছৰ লকডাউন হৈ আছিল আৰু সেই লকডাউনত মানুহ ঘৰতেই বন্দী হৈ আছিল। কৰোনা মহামাৰীয়ে নিজৰ কালৰূপ দেখুৱাইছিল। এইটো সময় কিছু সংখ্যক মানুহৰ কাৰণে ভাল আছিল যদিও বেছি সংখ্যক মানুহৰ কাৰণে ই এক কালস্বৰূপ, কাৰণ এই সময়ত বহুতো মানুহৰ মৃত্যু হৈছিল। সেইকাৰণে এই সময়টো ব্লেক এণ্ড হোৱাইট চেপ্টাৰৰ দৰে আছিল। লকডাউনৰ পাছত সকলোৱে আকৌ লগ হ'ব পাৰিছিলোঁ আৰু লগ হৈ অনলাইন গেমছ খেলিছিলোঁ। কিন্তু আমি এই গেমছবোৰ কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে খেলিছিলোঁ আৰু ক্ষন্তেকীয়া আছিল। এতিয়া কম মই আপোনালোকক মোৰ জীৱনৰ গোল্ডেন পিৰিয়ডৰ কথা, দি ভাইজান এৰা। I am a fanboy of Salman Khan. मुझ पर एक एहसान करना कि मुझ पर कोई एहसान न करना। भरोसा भी है, हिम्मत भी और ताकत और पागलपन हद से ज्यादा। সৰুৰ পৰাই মই ভাইজানৰ ফেন আছিলোঁ। নাজানো কেনেকৈ হ'ল কি হ'ল, কিন্তু ভগৱানে জানে সেইটো যে তেওঁৰ লগত এটা বিশেষ কানেকশ্যন হ'ল। সৰুৰ পৰাই তেওঁৰ মুভি টিভিত চাইছিলোঁ, বহুত বেছি ভাল লাগিছিল, তেওঁৰ লগত এক কানেকশ্যনৰ দৰে হৈ গ'ল। ভাইজানৰ ফেন মই গীতাৰ ঠকুনিত, ভাইজানৰ ফেন মই গীতাৰ ঠকুনিত। দি ভাইজান এৰা এইখিনিতে শেষ হোৱা নাই। তেওঁৰ লগত মোৰ এক বিশেষ কানেকশ্যন আছে। তেওঁৰ ইম্পেক্ট মোৰ লাইফত বহুতেই বেছি। তেওঁৰতো মোৰ সকলো মুভিয়েই ভাল লাগে, কিন্তু বজৰংগী ভাইজান ইজ ওৱান অফ দ্য মষ্ট ফেভাৰেট মুভি অফ মাই লাইফ। যেতিয়ালৈকে মই থাকিম তেতিয়ালৈকে এই কানেকশ্যন সদায় থাকিব, মই থকালৈকে। লাভ ইউ ভাইজান। এতিয়া কওঁ যোৱা বছৰৰ কথা, মানে 14 অক্টোবৰ 2023ৰ কথা। সেইদিনা মোৰ বাৰ্থডে আছিল আৰু মোৰ 17 বছৰ কমপ্লিট হৈ 18 বছৰত মই এণ্টাৰ কৰিছিলোঁ। সিদিনা এনে মই অলপ ওলাই গৈছিলোঁ বাটৰ ফালে, অলপ প্ৰকৃতিৰ সৈতে কথা পাতিবলৈ, কাৰণ মই প্ৰকৃতি বহুতেই বেছি ভাল পাওঁ আৰু প্ৰকৃতিৰ সৈতে মই টাইম স্পেণ্ড কৰি বহুত বেছি ভাল পাওঁ। সেইকাৰণে মই ওলাই গৈছিলোঁ আৰু ওলাই যাওঁতে মনত পৰিল মোৰ দুজন মানুহৰ কথা, এটা শব্দৰ কথা মোৰ লাইফত বহুত বেছি ইম্পেক্ট ক্ৰিয়েট কৰিছে। আৰু সেই দুজন মানুহৰ কথা মনত পৰি মোৰ মনটো বিষাদেৰে ভৰি পৰিল আৰু লগতে বতৰেও নিজৰ বিষাদ প্ৰকাশ কৰিলে। অলপ আগত মনত পৰা সেই শব্দটো আৰু সেই মানুহ দুজন হ'ল ককা, মোৰ দুজন ককাৰ কথা।
ককা শব্দটো কোৱাৰ লগে লগেই বতৰেও যেন নিজৰ দুখ প্ৰকাশ কৰিলে। প্ৰথমতে কওঁ এইজন ককাৰ কথা। এইজন মোৰ মাৰ দেউতাক। মোৰ লাইফত এওঁৰ ইম্পেক্ট বহুত বেছি। সৰু থাকোঁতে এওঁ মোক বহুতো কাহিনী কৈছিল। মহাভাৰত, ৰামায়ণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাহিনী কৈছিল আৰু এই কাহিনী শুনি মই বেলেগকো জ্ঞান দিব পাৰিছিলোঁ। এতিয়া আছে কেৱল সেই স্মৃতিবোৰ আৰু সাঁচি থোৱা ফটোবোৰ। এইজন মোৰ আন এজন ককা, দেউতাৰ দেউতাক। এওঁৰো ইম্পেক্ট সিমানে বেছি যিমান সেইজন ককাৰ আছিল। এতিয়াতো এওঁলোক নাই, কিন্তু আছে সেই স্মৃতিবোৰ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তেওঁলোক য'তেই আছে সুখত থাকক। শ্ৰদ্ধা নিবেদিছোঁ তেওঁলোকলৈ। মন্দিৰৰ আগত মূৰ টোৱাই এটা কথাই ভাবোঁ যে সকলো সুখত থাকক, সকলো ভালে থাকক আৰু সকলোৱে নিজৰ কৰ্তব্য ভালদৰে পালন কৰি গৈ থাকক। যেতিয়া আমি দুখত থাকোঁ বা বিপদৰ সন্মুখীন হৈ থাকোঁ বা পৰিস্থিতি ভাল নহয়, তেনেকুৱা সময়ত যদি আমি ভগৱানৰ কথা ভাবোঁ, মনত সাহস পোৱা যেন লাগে আৰু কিবা এটা কৰিবলৈ মটিভেশ্যন পাওঁ। এনেকৈ সময় আহি আহি 2024 চনৰ আগষ্ট পালেহি। বৰ্তমান মই মংগলদৈ কলেজৰ অধ্যয়নৰত ছাত্ৰ। কলেজ যাত্ৰা নতুনকৈ আৰম্ভণিহে হৈছে। ৰ'ব, ভাতকেইটা খাই লওঁ, কলেজ যাব লাগিব। মাটিমাহৰ দালি, আলু ভাজি, মাছ, খাৰ এনেকৈ বনাইছে ভাত। আৰু আমাৰ দেউতাই মাটিমাহৰ দালি বহুত বেছি ধুনীয়াকৈ বনায়। এতিয়া ভাতটো খাই লওঁ, তাৰপাছত আপোনাক কলেজলৈ লৈ যাম। সৰুৰে পৰাই মই এটা কথাই ভাবি আহিলোঁ যে ডাঙৰ হ'লে ভাল লাগিব, ডাঙৰ হ'লে ভাল লাগিব। কিন্তু যিমানে ডাঙৰ হৈ গৈ আছোঁ, জীৱনে নিজৰ ৰং দেখুৱাইছে আৰু সময়বোৰ নিষ্ঠুৰ হৈ গৈ আছে। যেতিয়া মই শংকৰদেৱত পঢ়িছিলোঁ তেতিয়া ভাবিছিলোঁ যে হাইস্কুলত গৈ ভাল লাগিব, স্বাধীনভাৱে পঢ়িব পাৰিম, স্বাধীনভাৱে ঘূৰিব পাৰিম, নিজৰ ইচ্ছামতে স্কুল যাব পাৰিম। কিন্তু যেতিয়া হাইস্কুলত আহিলোঁ সেই আশাবোৰ সলনি হ'ল যদি কেৱল সময়খিনি। তাৰ পাছত ভাবিলোঁ কলেজ গৈতো নিশ্চয় ভাল লাগিব, কিন্তু নাই, সকলো সময় একেই। গতিকে ইয়াৰ পৰা মই এটা কথাই বুজিলোঁ যে সময় যিয়েই নহওক, প্ৰত্যেকটো সময় আমি ভালদৰে সুখী হৈ জীয়াব লাগে, যাতে প্ৰত্যেকটো সময় আমাৰ জীৱনৰ মধুময় স্মৃতি হৈ থাকি যায়। বাৰু এতিয়া সময় হৈছে কলেজ যোৱাৰ। বলক কলেজলৈ যাওঁ। মংগলদৈ কলেজত আপোনাক স্বাগতম জনাইছোঁ। কলেজত যায়েই প্ৰথমতে সৰস্বতী দেৱীক সেৱা জনাওঁ আৰু এটা কথাই ভাবোঁ, যিখিনি উদ্দেশ্য লৈ কলেজত আহিছোঁ সেই উদ্দেশ্যখিনি যাতে পূৰণ হয়। উদ্দেশ্য বেলেগ একো নহয়, শিক্ষা আহৰণ কৰা, জ্ঞান অৰ্জন কৰা আৰু সমাজৰ কল্যাণ সাধন কৰা। লগ বন্ধুৰ লগত কথা পতা, ভাল সময় কটোৱা, এইবোৰতে লুকাই আছে জীৱনৰ সুখ আৰু আনন্দবোৰ। এইবোৰ স্মৃতি নিজে নিজে কেতিয়াও সৃষ্টি নহয়, ইয়াক আমি নিজে সৃষ্টি কৰিব লাগিব। কলেজৰ বইজ কমন ৰুমত কটোৱা সেই সময়বোৰ, খেলা সেই খেলবোৰ সদায় যেন মনত থাকিব। ইমান দিনেই মই সময়ক নিষ্ঠুৰ বুলি ভাবি আহিলোঁ, কিন্তু ই নিষ্ঠুৰ নহয়। যেতিয়াৰ পৰা মই জীৱনত সময়ৰ মূল্য বুজিলোঁ, তেতিয়াৰ পৰাই সময় মোৰ কাৰণে ভগৱান স্বৰূপ। যদি আপুনি সময়ক জিকিব পাৰে, তেতিয়াহ'লে আপুনি গোটেই জগতখনকে জিকিব পাৰিব। সময়ৰ সঠিক প্ৰয়োগ কৰি আমি নিজৰ কৰ্তব্য পালন কৰি গৈ থাকিব লাগিব আৰু এনেদৰে ভাল সময়, ভাল স্মৃতি আমি নিজেই সৃষ্টি কৰিব লাগিব। কাহিনীৰ শেষ পালেহি আৰু আহি পালে শাৰদীয় দুৰ্গা পূজা। আপোনাক আৰু আপোনালোকৰ পৰিয়ালৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই দুৰ্গা পূজাই লৈ আহক আপোনাৰ জীৱনলৈ সুখ আৰু শান্তিৰ পূজা। নিজৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ সৈতে আনন্দ উল্লাহেৰে পালন কৰক এই দুৰ্গা পূজা আৰু ভাল সময় আৰু ভাল স্মৃতি ক্ৰিয়েট কৰক। আজিৰ এই যাত্ৰা আৰু কাহিনী এইখিনিতে শেষ কৰোঁ। আকৌ এটা নতুন কাহিনীৰ জৰিয়তে আপোনাক লগ পাম বুলি আশা থাকিল। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।